What we do here is go back. আপোনালোকক এটা কথা কওঁ আপোনালোকৰ বহুত কমেন্ট আহিছে কমেন্ট বিলাকৰ মই ৰিপ্লাই কৰিব পৰা নাই কোৱেশ্চন বেংক ভিডিও বিলাক কোৱেশ্চন বেংক বুলি ভিডিওটো আপলোড কৰিব পৰা নাই গতিকে মই ঘৰলৈ যাম মোৰ ছুটি হ'ব 2 তাৰিখে 2 তাৰিখে লাষ্ট আৰু 3 তাৰিখে যাম গতিকে ঘৰত গৈ মেলি আপোনালোকক যিমান আপোনালোকে কমেন্ট কৰি আছিল হুদি আছিল সেইবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে চেনেলটো নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি থাকক বলক এতিয়া বাহিৰলৈ যাওঁ আৰু খুব ঠাণ্ডা পৰিছে দেই কি ক'ব আৰু উপায় নাই কাৰণে দেখিছে আৰু কেনেকুৱা যায় হাইনেক সাইনেক পিন্ধি ল'বলগীয়া হৈ আছে Hello guys, good evening. Welcome back to my brand new vlog. আৰু আজি 10টা বাজিলে 10টা মান বজাত ভাত খাবলৈ আহিছো গতিকে এতিয়াৰ পৰা ভিডিওটো আৰম্ভ কৰি দিম বুলি ভাবিছো কালি আপোনালোকক দেখালো ওয়েল্ডাৰৰ কিমান ডেঞ্জাৰ কাম হয় আৰু কোনটো কাম আটাইতকৈ গুৰুত্ব সহকাৰে ল'ব লাগে ওয়েল্ডাৰ সকলে জানিব লাগে তো তাক দেখাবলৈ অলপ প্ৰয়াস কৰিলো গতিকে যদি সময় পাও আজিও দেখাম বাৰু আজি ওয়েল্ডাৰৰ বেলেগ কাম হৈ আছে হেতু আৰু নরমাল কাম বুলি কৈছো আৰু কাৰণ কালি যেটো জব হৈ আছিল তো হে জবটো মানে বহুত গুৰুত্বপূৰ্ণ গতিকে তেনেকুৱা ধৰণৰ জব ডিলিং সাইডত কৰিবলৈ হলে তেনেকুৱা ধৰণৰ জব বিলাক জানিবই লাগিব আৰু বলক বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰি দিও এতিয়া বাহিৰলৈ যাওঁ খাই ললো আৰু ভাত খাই ললো ডিনাৰটো কৰি ললো তো বলক বছৰৰ শেষৰ ভিডিওটো বনাও বুলি ভাবিলো তো বলক বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰি দিও আজি ভিডিওটো ওয়েল্ডিং ওয়ার্কশপৰ পৰা স্টার্ট কৰি দিছো দেখিছে ওয়েল্ডাৰ কেজন কিমান ব্যস্ত হৈ আছে আমাৰ আৰু মোৰ মাতটো শুনি আপোনালোকে গমেই পাইছে ডিঙিটো মানে গলাপ বহি আছে মাতছাত লাভ পৰা নাই ঠাণ্ডাৰ কাৰণে হৈ গৈছে আৰু দেখাই যাম আপোনালোকে চাই যাব আৰু প্ৰথম কেচিংটো হৈ যোৱাৰ পাছত 20 ইঞ্চি কেচিং হৈ যোৱাৰ পাছত যেটো টুল ইনষ্টল কৰিব লাগে তো এইবিলাক আমি সেটিং কৰি আছো আৰু দেখিছে ইয়াৰ পাছতে আকৌ ড্ৰিলিং ষ্টাৰ্ট হৈ যাব 1338 কেচিংৰ কাৰণে দেখিছে টাইট কৰা হৈ আছে আৰু ইয়াতে দেখিছে আপোনালোকে প্ৰায় বিলাক মেকানিক্যাল বস্তুৰে লাগি আছে মেকানিক্যাল সেটআপে লাগি আছে হাইড্ৰলিকৰ পৰা আদি কৰি আপোনালোকে প্ৰথম গেছিংটো হৈ যোৱাৰ পাছত মানে প্ৰথম ডাঙৰ পাইপডাল ভৰোৱাৰ পাছত সেটআপটো এনেকুৱা ধৰণৰ হয় আজি অলপ টাইম পাইছো সেইকাৰণে আপোনালোক দেখাবলৈ চেষ্টা কৰিছো আৰু ভিডিওটো আপোনালোকে শেষলৈকে চাব স্কিপ নকৰিব the next day কালি ভিডিওটো হৈছিলে মানে 31 ডিসেম্বৰৰ ভিডিও আৰু আজিৰ ভিডিওটো হৈছে 1 জানুৱাৰী ৰাতিৰ ভিডিও দেখিছে কিমান কত কোমলি পৰি আছে চকচুন দৃশ্যটো কেনেকুৱা হৈ আছে আৰু আমাৰ ইফালে দেখিছে কেনেকুৱা অৱস্থা হৈ আছে অৱস্থা মানে ঠাণ্ডা পৰিছে এই কাৰণে অকল চকুকিটাহে উলিয়াই লৈছো আৰু ইফালে দেখিছে আমাৰ ৰিগটো ধোৱা কোমলি মানে তো দেখিছে আপোনালোকে আমাৰ কামবিলাক কেনেকুৱা ধৰণৰ কষ্ট কৰিবলগীয়া হয় যিমান ঠাণ্ডা হ'লে যিমান গৰম হ'লে আমি ৰ'দ বৰষুণ বতাহ নেওচি আমি কষ্ট কৰিবলগীয়া হয় আৰু এনেকৈ কৰিয়ে যাব লাগিব A few moments later আজি মানে 1 জানুৱাৰী ৰাতিৰ পৰা আৰম্ভ কৰিছিলো ভিডিওটো আৰু এইফালে পোহৰ হৈ গ'ল আৰু দৃশ্যটো দেখাইছো কি সুন্দৰ হৈ আছে এটা চাওকচোন One hour later
তো ডিউটি ছুটি হ'ল ঘৰলৈ গৈ আছোঁ এতিয়া আমি তিনিচুকীয়াত কিবা এটা খাওঁ বুলি সোমাই লৈছোঁ গতিকে খাই মেলি যাওঁ ইমানেই টোপনি ধৰিছে নহয় জানেই আৰু নাইট শ্বিফ্ট কৰি আহিছোঁ গতিকে বলক